নাই ভেৰগাঁও চাওক, এতিয়া ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টি নাছিলেই। সম্ভৱ নহয়, ইম্পচিবল এই শব্দটোকে কৈছোঁ। নহয়, যদি দলে য'ত দিব তাত নিৰ্বাচন খেলিমেই। এতিয়া টংলাটো যদি তেওঁলোকে অলৰেডি দিছে, মোৰ ফাৰ্ষ্ট চইচ নিশ্চয় ভেৰগাঁৱে হ'ব। সমাগত নিৰ্বাচন সম্পৰ্কে কৈছে। সমাগত নিৰ্বাচনত যোৱাকালি এটা বাতৰি ওলাইছে 11টা আৰু 4টা। আমি সেইটো যিহেতু অথেণ্টিচিটিটো আমি এতিয়াও জানা নাই, আমি 15টা বুলিয়ে ভাবি আছোঁ এতিয়াও। যদি 11টা আৰু 4টা হয় সেইটো আচৰিত হ'বলগীয়া একো নাই, যিহেতু NDAৰ লগত আমি থাকিছোঁ। থকাৰ পিছত সদায় তেওঁলোকে ইতিমধ্যে 2টা ছিট বিজয়ী ছিট আছে ইয়াত। তেওঁলোকে বৰ্ধিত ছিট 2-এটা বিচাৰিছিল, যিহেতু ইয়াতে আমাৰ 12টাৰ পৰা 15টা হৈছে, তাৰে বৰ্ধিত ছিটৰ পৰা তেওঁলোকে বিচাৰিছিল। আৰু সেইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি এগ্ৰিও কৰে, আমাৰ দলৰ ক'বলগীয়া নাই, কাৰণ তেওঁক ইতিমধ্যে আমি এখতিয়াৰ দিয়া আছে যে NDA সম্পৰ্কে ছিট ভাগ বিতৰণত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, আৰু তেওঁ সেইমতে তেওঁ লৈছে। আপোনাৰ সমষ্টি কি হ'ব? কি কৈছে? নাই, আমি EPPL কেনেকৈ থাকিব? এনে 2টা দলটো ইয়াত নহয়। তেওঁলোকে নিজেও কৈছে আমি কংগ্ৰেছৰ লগতো হ'ব পাৰে, কাৰোবাৰ লগতো হ'ব পাৰে। তেওঁলোক ইতিমধ্যেই চিন্তা চৰ্চা কৰিছে তেওঁলোকে কাৰ লগত থাকিব, আৰু আমি জানাত তেওঁলোকৰ যোগাযোগ চলিছে। এটা ৰাজনৈতিক দলে নিজে টিকি থাকিবৰ কাৰণে নিশ্চয় কাৰোবাৰ লগত এৰা এৰি হ'লে কাৰোবাৰ লগত ধৰা ধৰি তেওঁলোকে কৰিবই লাগিব। আমি যেনেকৈ কৰিছিলোঁ, ইয়াৰ আগত আমাক যেতিয়া প্ৰত্যাখ্যান কৰিছিল, তেতিয়া আমি মহাজোঁট হৈ পেলাই ময়ে MLA নিৰ্বাচিত হৈছোঁ মহাজোঁটৰ জৰিয়তে। এইটো এটা পলিটিকেল টেকটিক্স হৈছে আধুনিক ভাৰতত যোৱা 40 বছৰৰ পৰা ষ্টাৰ্ট হৈছে। এই নতুন পলিটিকেল টেকনিকটো কোনেও অকলে খোৱা দিন আৰু নাই। নাই, ভেৰগাঁও চাওক, এতিয়া ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টি নাছিলেই। আছিলে কালাইগাঁও আৰু পানেৰী। গতিকে এতিয়া আধা ওলাই গ'ল আমাৰ, যিখিনি BTCত নপৰে, আৰু কালাইগাঁৱৰ আধা ভেৰগাঁৱত পৰিছে, আধা টংলাত পৰিছে। নহয়, যদি দলে য'ত দিব তাত নিৰ্বাচন খেলিমেই। এতিয়া টংলাটো যদি তেওঁলোকে অলৰেডি দিছে, মোৰ ফাৰ্ষ্ট চইচ নিশ্চয় ভেৰগাঁৱে হ'ব। কিন্তু চৰ্চা হৈ আছে যে BPF, EPPL আৰু BJP এটা আমব্ৰেলা তলতে। সম্ভৱ নহয়, ইম্পচিবল এই শব্দটোকে কৈছোঁ। ঠিক আছে।